সমাজি ৰসাতলে অসমীয়া সোমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া অসমৰে ভাষা সংস্কৃতি। নমস্কাৰ বন্ধুসকল, যিজন গায়কে জাতি মাতি ভেটিৰ কাৰণে গীত গাইছিল তেখেতৰ নিজৰ ভূমিকম্পত দেখোন মাটি অকণো নাছিল। যিখন মাটিত তেখেতে বসবাস কৰিছিল, যিখন মাটিত থাকি তেখেতে গীত লিখিছিল, জাতিটো জীয়াই ৰখাৰ কাৰণে গীত গাইছিল, সেই মাটিকণো তেখেতৰ এজন অনুৰাগী দান কৰিছিল। মনোজ চুতীয়া নামৰ ব্যক্তি এজনে সেই মাটিকণ দান কৰিছিল। গতিকে বন্ধুসকল এটা কথা ভাবক যে ৰাজীৱ সদায় প্ৰকৃততে টকাৰ কাৰণে গীত গাইছিল নেকি? যদি তেখেতে টকাৰ কাৰণে গীত গালে হয়, বৰ্তমান সময়ৰ কিছুমান গায়কৰ দৰে মানে আজে বাজে কিছুমান শব্দ ব্যৱহাৰ কৰি গীত লিখি গাই তেখেতে দেখোন একেৰাতিতে ভাইৰেল হয়, মঞ্চ দখল কৰি টকাৰ পাহাৰ বনাই মাৰাবিলাসত জীৱন কটাব পাৰিলে হয়। গতিকে বন্ধুসকল চিন্তা কৰক, ৰাজীৱ সদায় সম্পূৰ্ণ বেলেগ ধাতুৰে গঢ়া আছিল, তেখেতে টকাৰ কাৰণে কেতিয়াও গীত গোৱা নাছিল। তেখেতৰ ইচ্ছা আছিল জাতিটো যাতে আমাৰ বহিৰাগত বিদেশী আগ্ৰাসনত যাতে হেৰাই নাযায় আৰু তাক উদ্দেশ্য কৰি তেখেতে গীত লিখিছিল আৰু গীত গাইছিল যাতে আমাৰ ভাষা সংস্কৃতি আমাৰ মাজৰ পৰা অকালতে হেৰাই নাযায়। মই থাকোঁতে আহা অসমীয়া বান্ধু কঁকালত কঙালী ৰাখিবলে মান অসমীয়া ভাষা আৰু জাতি সংস্কৃতি। অসমীয়া সময় থাকোঁতে সকলোৱে ওলাই জয় আই অসম বুলি সকলোৱে গায়। গোটেই বন্ধুসকল, যদি ৰাজীৱ সদায় গীত এতিয়াও শুনা নাই নহয়, এবাৰলৈকে শুনক। যদি প্ৰকৃত অসমীয়া হয়, অসমীয়াৰ তেজ যদি শিৰে শিৰে প্ৰবাহমান হৈ আছে, ৰাজীৱ সদায় গীত শুনাৰ পাছত অন্তৰাত্মা কঁপি উঠিব। অকল সেয়াই নহয়, হয়তো তেজৰ মটক বৈ আহিব। গতিকে চিন্তা কৰক বন্ধুসকল, তেখেতে জাতিটো কিমান ফাৰ্ম পাইছিল, তেখেতে আমাৰ ভাষা কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে কিমান কষ্ট কৰিছিল। আৰু এটা কথা কওঁ বন্ধুসকল, কা আন্দোলনৰ সময়ত ৰাজীৱ সদায় কা আন্দোলনত অংশগ্ৰহণ কৰি ৰজা ঘৰীয়া আলহী হৈ দেখোন মাৰাবিলাসত জীৱন কটাব পাৰিব। গতিকে চিন্তা কৰক বন্ধুসকল, ৰাজীৱ সদায় কি ধাতুৰে গঢ়া আছিল। এটা বহুত দুখজনক কথা বন্ধুসকল। ৰাজীৱ সদায় যিখন মাটিত থাকি গীত লিখিছিল, গীত গাইছিল, সেই মাটিকণক মই বহিৰাগতে কুচক্ৰান্ত ৰচি থৈ গৈছে। আমাৰ জনসাধাৰণ আৰু চৰকাৰ যদি সচেতন হয়, সেই মাটিখিনিক মই যদি তদন্ত নকৰে, তেনেকুৱা হ'লে অনাগত দিনত ৰাজীৱ সদায় পৰিয়ালে সেই মাটিকণো হেৰুৱাব লাগিব। গতিকে বন্ধুসকল চিন্তা কৰক, ৰাজীৱ সদায়ৰ দৰে দ্বিতীয়জন অসমত গায়ক মাবনে নাই, যিজন গায়কে কেৱল জাতিটোৰ কাৰণে গীত গাইছিল, জাতিটোক ইমানেই ভাল পাইছিল তেখেতে। গতিকে বন্ধুসকল আশা কৰোঁ ৰাজীৱ সদায়ৰ গীতসমূহ আপোনালোকৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত